UPPL आरो BJPनि चेयारमेन मेम्बारफोरा गोरोबलायनाय गैया नामा? 13 नं चिरां बियाबनि फुलगुरि BCDCनि मासिगिरि दीपांकर दासनि खौरांगिरि मेल। आंखौ मासिगिरि फोसावजेननायनिफ्राय मासिगिरि गनायनानै लायाखै, लेङाइ मासिगिरि बादिसो सोलिनांगौ होनना हुमखि होबोदों। निश्चय তেওঁলোকে চেয়াৰমেন নামানে এইটো যেতিয়া মোক যোনদিনাখনৰ পৰা মোক চেয়াৰমেন ঘোষণা হ'ল সেইদিনাখনৰ পৰাই তেওঁলোক চেয়াৰমেন নামানে। তাৰ आंनि सायाव अजद दिखांनायनि सायाव फोरमान होनो हायोब्ला आं जोबथेसालियाव थांनो थियारि। তেওঁলোকে যদি অভিযোগ কৰিছে তেওঁলোকে তথ্য দাখিল কৰক, মই বাৰম্বাৰ কৈয়ে আছো। তেওঁলোকে যদি তথ্য দিব পাৰে মই জেলত যাবৰ কাৰণে প্ৰস্তুত আছো। আৰু আপোনাৰ MGN रेगाफोरबादि आसनिफोराव गावसिनि गोसोबादि खालामनो हायैनि थाखाय आंखौ बोख्लायनो नाजादों। जेराव सोद्रोमाफोरा मासिगिरिखौ गनाया ओरैहाय मासिगिरिया सोद्रोमाफोरखौ बिथोन होनो हाया। बावैसो सान सिगां 13 नं चिरां बियाबनि फुलगुरि BCDCनि मासिगिरिखौ बोख्लायनांगौनि दाबिजों धरना हाबाफारि लानायनि सायाव मासिगिरि दीपांकर दासआ मैया चिरां जिल्लानि बासुगावआव थानाय BJP जिल्लानि मावख'आव खौरांगिरि मेल खुंदों। আৰু যদি অন্যথায় যদি মই তেওঁলোকে যোনটো অভিযোগ আনিছে এই অভিযোগ যদি তেওঁলোকে প্ৰুভ কৰিব নোৱাৰে, মোৰ মানহানিৰ খাতিৰত মোৰ ব্যক্তিগত মোৰ যোনটো সন্মান হানি হৈছে, কালি চাইছোঁ মই নিউজত মোৰ ফটো ডাঙৰকৈ দি পেলাই বিভিন্ন ধৰণৰ মই টকা খোৱা বুলি হেৰি কৰা বুলি মোৰ নামত অভিযোগ উঠিছে। যদি তেওঁলোকে প্ৰমাণ কৰিব নোৱাৰে তেওঁলোকৰ প্ৰত্যেকজনৰ এগেইনষ্টত মই দীপংকৰ দাসে তেওঁলোকৰ মই FIR দৰ্জ কৰিম। এইখিনি কথা আপোনালোকক আজি আপোনালোকক ইয়াত মাতি আনাৰ উদ্দেশ্যটো হ'ল আপোনালোকে ইতিমধ্যে যোৱাকালি জানিবলৈ পাইছে যে আমাৰ মই চেয়াৰমেন ফুলগুৰি BCDC দীপাংকৰ দাস ফুলগুৰি চেয়াৰমেনত BCDCৰ কালি চেয়াৰমেনৰ বিৰুদ্ধে এখন ধৰ্মঘট কাৰ্যসূচী পালন কৰিছিল বিভিন্ন মেম্বাৰবিলাকে মিলি পেলাই। এতিয়া মই তেওঁলোকে বিভিন্ন মোৰ বিৰুদ্ধে অভিযোগ আনিছে, সেই অভিযোগৰ স্পষ্টীকৰণ হিচাপে মই আজি আপোনালোকক মাতি পঠাইছোঁ ইয়াত বা আমন্ত্ৰণ জনাইছোঁ। মই এতিয়া মোৰ স্পষ্টীকৰণখিনি ৰাখিম, বাকী স্পষ্টীকৰণ দিয়াৰ পিছত যদি আপোনালোকৰ কিবা সুধিবলগীয়া থাকে সেইখিনি আপোনালোকে সুধিব পাৰিব। তো মই প্ৰথমে পইণ্ট আকাৰে কিছুমান আপোনালোকৰ মাজত তুলি ধৰিব বিচাৰিম। এতিয়া যোৱাকালি তেওঁলোকে যেতিয়া ধৰ্ণাটো দিছিলে, ধৰ্ণাটোত তেওঁলোকে ফ্লগ কিছুমান বনাই লৈছিলে। ফ্লগত এনেকুৱা লিখিছিলে যে চেয়াৰমেন আমি নামানো। হয়, নিশ্চয় তেওঁলোকে চেয়াৰমেন নামানে। এইটো যেতিয়া মোক যোনদিনাখনৰ পৰা মোক চেয়াৰমেন ঘোষণা হ'ল সেইদিনাখনৰ পৰাই তেওঁলোক চেয়াৰমেন নামানে। তাৰ জ্বলন্ত উদাহৰণ এইটোৱে যে তেওঁলোকে প্ৰথম দিনটোত মই যেতিয়া চেয়াৰমেন শপত গ্ৰহণ কৰোঁ যেতিয়া মই গ্ৰামসভা পিছদিনাখনেই গ্ৰামসভা পাতিবলৈ দিছিল ব্লকৰ পৰা, গ্ৰামসভা পাতিবলৈ মই যেতিয়া BCDCত উপস্থিত হওঁ কাৰ্যালয়ত, তেতিয়া মোক মানে BCDCত সোমাবলৈ দিয়া নাছিলে আৰু কোনো ধৰণৰ মোক মানে কি কয় তাত গ্ৰামসভা পাতিবলৈ নিদিব বুলি বহুত ধৰণৰ হট্টগোল। পিছত বাধ্যত পৰি আমাৰ তেতিয়া ইনচাৰ্জ আছিল JE প্ৰকাশ চন্দ্ৰ বুলি আমাৰ বাসুগাৰে, তেওঁৰ লগত পৰামৰ্শ কৰি পেলাই আমি লাষ্টত আহি পেলাই জাগাটো চেঞ্জ কৰি ৰাজচিৰাঙত আমি গ্ৰামসভা পাতিবলগীয়া হৈছিল। এনেকুৱা এটা প্ৰথম দিনৰ পৰাই মানে বিদ্ৰোহ মনোভাৱেৰে মোৰ ওপৰত হেৰেছমেণ্ট চলাই থকা হৈছে। আৰু যোনটো অফিচৰ চাবি আছিলে, চাবি মোক গ্ৰামসভাৰ পিছত মই দায়িত্বভাৰ গ্ৰহণ কৰাৰ 15 দিনৰ ভিতৰত কোনো ধৰণৰ মোৰ হাতত চাবি হস্তান্তৰ কৰা নাছিল তেওঁলোকে। এইটো দ্বিতীয় পইণ্ট থাকিল। আৰু পৰৱৰ্তী সময়ত মোক কোনোবা এটা বিশেষ সংগঠনৰ পৰা মোক বিভিন্ন প্ৰকাৰে ধমকি দি বা বিভিন্ন ধৰণৰ হেৰেছমেণ্ট কৰি বা ভাইচ চেয়াৰমেনৰ কথা মতে মই চলিব লাগিব বুলি এনেকুৱা ধমকি আহিছিলে। তাৰ প্ৰুফ মোৰ লগত ইতিমধ্যে আছে। যেতিয়া সময় আহিব মই এইটো প্ৰুফ আকাৰে আপোনালোকক নিশ্চয় দিম। এইটো এটা পইণ্ট থাকিল। আৰু কিছুমান ক'বলগীয়া আছে মই এখন 2021-22 চনৰ যোনটো MGN ৰেগাত আপোনালোকে জানেই একশ্যন প্লেন হয়। একশ্যন প্লেনটো বনাই একচুৱেলি গ্ৰামসভাত ছাবমিট কৰিব লাগে। সেইটো চেয়াৰমেনে মেম্বাৰবিলাকৰ লগত আলোচনা কৰি পেলাই সেইটো ব্লকত ছাবমিট কৰিব লাগে।
তো যেতিয়াৰ পৰা মেম্বাৰবিলাকে মানে মোৰ লগত কোনো ধৰণৰ তেওঁলোকে ক্লেশ আকাৰে আছে, কোনো ধৰণৰ আলোচনা নকৰে, তাৰ মাজতো দুই এজনে মোক স্কিম আহি ছাবমিট কৰিছিলে। এতিয়া বাধ্যত পৰি তো মোৰ প্লেনটো ছাবমিট কৰিব লাগিব ব্লকত। তেতিয়া মই বনাই পেলাই কি কয় হেৰিত ব্লকত ছাবমিট কৰি দি আহোঁ এটা স্কিম 1 ইয়াৰৰ একশ্যন প্লেন 2021-22। কিন্তু তেওঁলোকে কি কৰিলে, সেইখন তাৰ পৰা আনি পেলাই TCLCৰ চহী লাগে বুলি মোক এনেকৈ কৈছিল। তাৰপিছত ভাইচ চেয়াৰমেনে সেইখন স্কিম আনি টোটেলি স্কিম এমাউণ্টৰ পৰা আদি কৰি টোটেল স্কিম চেঞ্জ কৰি পেলাইছিল। চেঞ্জ কৰি ভাইচ চেয়াৰমেনৰ চিল চহী মাৰি পেলাই ব্লক অফিচত জমা দিছিলে। এতিয়া মই যেতিয়া BDO বিমলা বৰগয়াৰী আছিলে তেতিয়া বাইদেউক যাই পেলাই ক'লোঁ যে চেয়াৰমেন এজন গাৰ্জেন হয় VCDCৰ, মোক অৱগত নকৰাকৈ ভাইচ চেয়াৰমেন এজনে চহী মাৰি পেলাই আপোনালোকৰ তাতে জমা দি গৈছে, ছাবমিট কৰি দি গৈছে, আপোনালোকে কেনেকৈ এইটো একচেপ্ট কৰিছে? তেতিয়া মোৰ কথা শুনি পেলাই বাইদেৱে ক'লে যে আপুনি ইয়াত চহী মাৰক, আপুনি কেইটামান স্কিম সোমাই দিয়ক। এনেকুৱা এটা দুৰ্দশা মোৰ, ক'বলৈ লাজ লাগে একচুৱেলি, তো ক'বই লাগিব সত্যটোক। আৰু মোৰ কি কয়, যোৱাকালি যোনটো ধৰ্ণা কাৰ্যসূচী হৈছিল তাত IBS লৈ এটা মানে কি কয় মোৰ ওপৰত অভিযোগ আহিছিল। এতিয়া IBS স্কিমটোৰ ওপৰত মই স্পষ্টীকৰণ এইটোৱে দিব বিচাৰিম। যোৱা 24 ডিচেম্বৰ তাৰিখে BDO ছাৰো আছিল আমাৰ, বা আমাৰ এই বাইদেউ মেম্বাৰ হয়, আমাৰ কৰ্মীসকলো আছে, তেওঁলোকেও জানে, বা গ্ৰাম সভাত যোনবিলাকে আছিলে BDO ছাৰ নিজেও আছিলে। BDO ছাৰৰ ওচৰত IBS লৈ আমি আলোচনা কৰিছিলোঁ। কথাখিনি IBS সম্পৰ্কে ছাৰক জনোৱা হ'ল যে তেওঁ ক'ব নোৱাৰিম, তেওঁলোকৰ ব্যক্তিগত বিষয় হ'ব, কি কাৰণত তেওঁলোকে এনেকুৱা কণ্ডন কৰিব বিচাৰিছে এইটো তেওঁলোকৰ বিষয়। সভাপতিজন UPPL দলৰ। আৰু আপোনালোকৰ কিমানজন সদস্য আছে বিজেপি? এতিয়া এই কথাটো ক'বলৈ গ'লে আপোনালোকক অলপ বৰ্ণনাই ক'ব লাগিব। যদি টোটেল VCDCৰ মেম্বাৰ, চেয়াৰমেন, ভাইচ চেয়াৰমেন মিলি পেলাই 25 জন। 25 জনৰ ভিতৰত 25 জনৰ ভিতৰত আজি মেম্বাৰ আৰু চেয়াৰমেন আমি দুজনে উপস্থিত আছোঁ বিজেপি। হয়, নিশ্চয়। প্ৰশ্ন এইটো নহয়, প্ৰশ্নটো হৈছে যে বিজেপিৰ তাতে মেম্বাৰ কেইজন? বিজেপিৰ টোটেল মেম্বাৰ যদি ক'বলৈ যাওঁ, মই কথাখিনি স্পষ্ট আকাৰে ক'ম। টোটেল মেম্বাৰ আছে মোক লৈ পেলাই 4 জন। 4 জনৰ ভিতৰত এজন হ'ল মানে লাচিত বুলি এজন ল'ৰা আছে, তেওঁ নেহাল গাঁৱৰ মেম্বাৰ। এতিয়া এইটো ক'ব গ'লে কিছু অলপ বিভ্ৰান্তকৰ হয়, এনেকুৱা যে এই মেম্বাৰজনক আমাৰ না কোনো কৰ্মীয়ে চিনি পায়, না মই যে ইমান দিন ধৰি বিজেপি দলত লাগি আছোঁ, কোনোদিন আমাৰ দলত তেওঁৰ সক্ৰিয়তা দেখিবলৈ পোৱা নাই। তো তেওঁ কেনেকৈ আজিৰ ডেটত বিজেপিৰ মানে মেম্বাৰ হ'ল, এইটো কুৱেশ্যন মাৰ্ক। বা কোনে দিছে, নাম কি দিছে এইটো মই নাজানো হা, এইটো ওপৰ মহলৰ কথা। সিলেকশ্যনত ময়ো নাম পঠোৱা নাই, এইটো দলে নিৰ্ণয় কৰিছে, কিন্তু কোনে দিছে, কোন দলৰ পৰা দিছে, কি দিছে এইটো নাজানো। তো সিও মোৰ বিপৰীত স্থিতিত আছে। আৰু এজন হ'ল এই অনিমা ৰায় বুলি এজন আছে, বাটাগাঁৱৰ মেম্বাৰ। এইটোৰ ক্ষেত্ৰতো আৰু লেটেষ্ট কাহিনী আপোনালোকক ক'লে ভাল লাগিব শুনি। মানে তেওঁ হ'ল বিজেপিৰ দলৰ পৰা মেম্বাৰ পাইছে, তেওঁৰ হাজবেণ্ডটো UPPL দলৰ পৰা মেম্বাৰ পাইছে হা। তো এটা ঘৰতে 2জন মেম্বাৰ। এতিয়া চাওক, এটা ঘৰৰ পৰা 2জন মেম্বাৰ, হাজবেণ্ডটো যদি UPPLৰ হয়, ৱাইফটো বিজেপিৰ মেম্বাৰ হয়, তেতিয়াহ'লে হাজবেণ্ড ৱাইফৰ মাজত কমিউনিকেশ্যন গল্প আলাপ আলোচনা হৈয়ে থাকে। তো তেওঁ বাধা দিব পাৰে বা কিবা কৰিব পাৰে, বা তেওঁৰ কথা মতে তেওঁ কালি প্ৰেছাৰাইজ কৰি আমাৰ মিটিঙত ধৰ্মঘট কাৰ্যসূচীত আনিব পাৰে। তো এই ধৰণৰ কিবা একটা হৈ আছে। তো নিট এণ্ড ক্লিন যদি আমি মেম্বাৰ কওঁ বিজেপিৰ, এজনে আছে। আপোনালোকৰ ঠিক আছে, তেওঁলোকে যদি অভিযোগ কৰিছে তেওঁলোকে তথ্য দাখিল কৰক। মই বাৰম্বাৰ কৈয়ে আছোঁ, তেওঁলোকে যদি তথ্য দিব পাৰে মই জেলত যাবৰ কাৰণে প্ৰস্তুত আছোঁ। আৰু আপোনালোকক মই সংবাদ মাধ্যমৰ জৰিয়তে মই স্পষ্টীকৰণ দিলোঁ বা অনুৰোধ জনালোঁ, আপোনালোকেও চৰজমিন তদন্ত কৰক কি হৈ আছে একচুৱেলিতে। তো এইখিনি ৰাইজৰ মাজত আৰু সংবাদকৰ্মীসকলৰ লগতে প্ৰশাসনিক বিষয়াৰ সামৰি মই চবকে অনুৰোধ জনালোঁ যে আপোনালোকে ইয়াত দৃষ্টি ৰাখক যে কি হৈ আছে। মই যদি দোষী, মই জেলত যাম, বা মোৰ ওপৰত যি পাৰ্টীয়ে ডিচিশ্যন লয় মই সেইটো মানি ল'ম। তেওঁলোকে যদি দোষী, তেওঁলোকেওতো দোষী হ'ব পাৰে। আজি মই নক'লোঁ,
ৰাইজক এনেকৈ দেখুওৱা হ'ল যে তেওঁলোকে পইচা খুজি পেলাই মোৰ ওপৰত জাপি দিবও পাৰে তো এইখিনি কথা মই আপোনালোকক এৰি দিছোঁ আপোনালোকে সেইখিনি বস্তু তদন্ত কৰক